Welcome to AB Edu Study Channel. আজি আমি ক্লাছ 7 কৰিছা মহা 1.6 প্ৰশ্নখিনি আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেনেহ'লে সাবস্ক্ৰাইব কৰিবা যাতে পিছৰ পাঠসমূহৰ প্ৰশ্ন উত্তৰবোৰ চাই থাকিব পাৰা। এতিয়া পূৰণফল নিৰ্ণয় কৰিবলৈ দিছে, সংখ্যাখিনি দি দিছে। ইয়াত কেইটামান আমাৰ নিয়ম আছে, সেইকেইটা তোমালোকে মন কৰিবা। মই বুজাই দিছোঁ, তোমালোকে মন কৰি যাবা, মনত ৰাখিবা। মানে 25 আৰু 125 পূৰণ কৰা সংখ্যাবিলাক কেনেধৰণে কৰিব লাগে। মানে আমি ডাইৰেক্ট মানে পূৰণ নকৰোঁ, যেনেকৈ আগতে আমি পূৰণ কৰোঁ সেইটো ষ্টাইলত আমি এইটো নকৰোঁ। মানে ইয়াৰ পদ্ধতিটো বেলেগ হ'ব, তোমালোকে মন কৰিবা। যদি 25 পূৰণ কৰিবলগীয়া হয় সংখ্যাটো, তেতিয়াহ'লে আমি কেনেকৈ কৰিম চাবা। এতিয়া 42ক যেনিবা 25 কৰিব লাগে, তেতিয়া আমি কেনেকৈ কৰিম 42 পূৰণ 100, এইটো 42ৰ লগত 100 পূৰণ কৰি ল'ম, কৰি যিটো সংখ্যা পাম। এতিয়া আমি পূৰণ কৰি কিমান পালোঁ, 4200 পালোঁ ন। সেই 4200ক 4 হৰণ কৰি দিম, তাৰপিছত যিটো উত্তৰ পাম হৰণ কৰি সেই উত্তৰটোৱে হ'ব পূৰণ ফলটো। এতিয়া 42 25 পূৰণ কৰিলে 1050 পায়, আকৌ এই 42ক 4 হৰণ কৰিলেও 1050 পায়, তেনেকৈ হ'ব। আকৌ 125 যদি থাকে সংখ্যাটো, তেনেহ'লে কেনেকৈ লিখিবা তোমালোকে। 125 থাকিলে আমি 1000 পূৰণ কৰিম, 25 থাকিলে 100 আৰু 125 থাকিলে 1000। এতিয়া 225ক যদি আমি 225 পূৰণ 125 ন, ইয়াত আমি 225ক কিহে পূৰণ কৰিম, 1000 পূৰণ কৰি ল'ম। ইয়াত 1000 পূৰণ কৰিলে আমি কিমান পাম, 22000, 1,10,000 অযুত লাখ, 2,25,000 ওলালে। সেইটোক আকৌ এতিয়া কিহে হৰণ কৰিম, 8 কৰিম। অথনি 4 হৰণ কৰিছিলোঁ, এইবাৰ 8 কৰিম, সেইটো মনত ৰাখিবা। 1000ত 4 কৰিব লাগিব আৰু 1000ত 8 আৰু 100ত 4 আৰু 125ত 1000 আহে আৰু 25ত 100 আহে, সেইটো মনত ৰাখিলেই হ'ল। এতিয়া আমি 1.6 কেইটা কৈ চাম। ইয়াত দিছে 327 পূৰণ 25, 327 পূৰণ 25ক যদি আমি পূৰণ কৰি চাওঁ, আমি এনেকৈ লিখিব লাগিব। প্ৰথমে 327ক 100ৰে পূৰণ কৰি পাম কিমান পূৰণ কৰিম। তোমালোকে মই আগৰ ভিডিঅ'টো কৈছোঁ, এইটো আগতে তোমালোকক দেখাই থোৱা আছিলে। মানে 100 বা এনেকৈ 00 থকাবিলাক 10, 100, 1000 এনেকৈ থাকিলে মানে পূৰণ কৰিবলৈ হ'লে সেই শূন্যটো বহাই দিলেই হয়, বা 1000 এনেকুৱাবিলাক। এতিয়া চাবা আমি কিহে পূৰণ কৰিব লাগে, 100 পূৰণ কৰিব লাগে নাই। এইটো 25ত 100 পূৰণ কৰিব লাগে। 327 ইনটু 100 হ'লে কিমান পাম আমি। ইয়াত শূন্য দুটা 100ত দুটা শূন্য আছে, দুটা শূন্য বহাই দিলেই হ'ল। এইটোৰ লগত 32700 বহাই দিব লাগিব। এইটো পূৰণ কৰি পালোঁ। এতিয়া 32700 এই সংখ্যাটো পূৰণ কৰি পোৱা সংখ্যাটোক 4ৰে হৰণ কৰি পাম 32700 হৰণ 4 ইকুৱেলটো কিমান পাম। এতিয়া আমি এইটো সংখ্যাটো হৰণ কৰি চাব লাগিব। ইয়াতে হৰণ কৰি দেখাই দিছোঁ। সোঁ চাইডে কৰিবলৈ জেগাত নাই যে বাওঁ চাইডে কৈছোঁ, তোমালোকে সোঁ চাইডে কৰিবা পৰীক্ষাত আঁচডাল দি। মই এতিয়া ইয়াতে দেখাই দিছোঁ বাওঁ চাইডে। 32700 ইয়াক যদি আমি 4ৰে হৰণ কৰোঁ কিমান হ'ব, 4 3 নাযায়, 32ক কৰিব লাগিব। 32ক কৰিলে কিমান হ'ব, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32, এইটো মিলিয়ে গ'ল। 4 8 গুণ 32, তাৰপিছত 007 নামি আহিলে। 4 7ক কেইবাৰ যাব, এবাৰ। 4 গুণ 4, 007ৰ পৰা 4 গুচি গ'লে কিমান হ'ব, 3 থাকিলে 300 হ'ল। এতিয়া 4 30ক কেইবাৰ যাব, 4 7 গুণ 28, 28 বাৰ আৰু যদি 8 বাৰ দি দিওঁ বেছি হৈ যাব, 32 হৈ যাব। 30তকৈ ডাঙৰ হ'লে নহ'ব ন, সেইটো কাৰণে
1 ধাৰ হ'ল 10 আনি গ'ল থাকিল 2 20 থাকিলে এইটোৱে 2 2 মিলি গ'ল নবহে এতিয়া 20ক 4 5 গুণ 20 এইটো মিলি গ'ল আমি কিমান পালো সংখ্যাটো 8175 ইয়াত লিখিম 8175 এতিয়া আমি লিখিম এটাকে নিৰ্ণয় পূৰণফল এটাকে নিৰ্ণয় পূৰণফল হ'ব পূৰণফল কি আছিলে আমাৰ সংখ্যাটো কিমান দিছিলে 327 ইনটু 25 ইকুৱেল টু আমি হৰণ কৰি যিটো পালো সেইটো পূৰণফল 8175 বুজি পাইছে না আমি পূৰণফল এইটো হৰণ কৰি পোৱাটোৱে হ'ব পূৰণফল বি নম্বৰ দিছে 425 পূৰণ 25 425 পূৰণ 25 এইটো আমি লিখি ল'ম প্ৰথমে বুলি লিখি ল'বা এইটো মনত ৰাখি ল'বা প্ৰথমে 425ক 100ৰে এইটো 25 দিছে যে 25 থাকিলে আমি 100ৰে কৰিম আৰু 125 থাকিলে 1000ৰে কৰিম 100ৰে পূৰণ কৰি পাম কিমান 425 ইনটু 100 দি ইকুৱেল কিমান হ'ব 42500 লগাই দিব লাগিব ইয়াত দুটা শূন্য আছে দুটা শূন্য লগাই দিব লাগিব এতিয়া 42500 4ৰে হৰণ কৰি পাম 42500 হৰণ 4 ইকুৱেল টু কিমান হ'ব এতিয়া আমি 4ৰে এইটো হৰণ কৰি চাব লাগিব এইকণে কৰি দিছোঁ তোমাক 42500 এক যদি 4ৰে হৰণ কৰোঁ 4 10 গুণে 40 42 আছে ইয়াত 10 বা যাব 40 হ'ব 005 নামি আহিলে 4 6 গুণ 24 হ'ল 001 নামি আহিলে 100 হ'ল 100 কিহে যাব 4ৰে 25 বা যায় 4 25 100 মিলি গ'ল নে উত্তৰটো ওলালে কিমান 10625 এইটো হ'ল হৰণ কৰি আমি সেইটো সংখ্যা পালো এতিয়া লিখিম এতেকে নিৰ্ণয় বুলি লিখিলো হ'ল নিৰ্ণয় পূৰণফল সংখ্যাটো কিমান দিছিলে 425 ইনটু 25 ইকুৱেল কিমান পালো এইটো 10625 এনেকৈ লিখিব লাগিব চি নম্বৰ দিছে 123 পূৰণ 125 এতিয়া আমি ইয়াত লিখি ল'ম প্ৰথমে 123ক 1000ৰে এইটো এতিয়া 125 আহিল যে আমি 100 নকওঁ 1000 কৰিব লাগিব অথনি 100 কৈছিলোঁ 25 কাৰণে 125ৰ এতিয়া 1000 কৰিব লাগিব 123ক 1000ৰে পূৰণ কৰি পাম 123 ইনটু 1000 ইকুৱেল কিমান হ'ব 123 ইয়াত 3টা শূন্য আছে যে 3টা শূন্য লিখি দিব লাগিব এতিয়া 12300 ইয়াত আকৌ 8ৰে হৰণ কৰিব লাগিব অথনি 4ৰে হৰণ কৰিছিলোঁ এইবাৰ 8ৰে আহিব 8ৰে হৰণ কৰি পাম 12300 হৰণ 8 ইকুৱেল টু কিমান পাম এতিয়া আমি কোনো কৰি চাব লাগিব 12300 ইয়াক যদি 8ৰে হৰণ কৰোঁ 8 1 গুণ 8 8 গুণ 16 এবাৰ যাব 8 1 গুণ 8 হ'ল 0003 12 8 গ'ল থাকিল 4 আহিলে 8 10 গুণ 40 বা এবাৰ দিলোঁ আমি
8 এগুণ 8 গুণ 80 সরি 8 4 গুণ হ'ব 8 4 গুণ 32 8 5 40 8 6 গুণ 8 ছবাৰ দিব লাগিব 8 6 গুণ 48 আৰু 43 নাযাব 5 বাৰ দিব লাগিব 8 5 গুণ 40 0 0 0 3 নামে আহিলে 30 কিহে যাব 8 4 গুণ 32 নহ'ব 8 3 বাৰ যাব 8 3 গুণ 24 0 0 1 ধাৰ হ'ল 10 চেগল থাকিল 6 600 হ'ল 600 এতিয়া এইটো 60 ওলালে 8 7 গুণ 56 8 8 গুণ 66 8 7 বাৰ যাব 56 0 নামে আহিলে ইয়াৰ পৰা 1 ধাৰ হ'ল 10 চেগল থাকিল 4 40 হ'ল 8 5 গুণ 40 মিলি গ'ল নে এতিয়া 15375 এতিয়া এইটো হৰণ কৰি আমি কিমান পালো 15375 এতেকে নিৰ্ণয় পূৰণ ফল কিমান হ'ব 123 into 125 125 ইকুৱেল টু এই সংখ্যাটো হৰণ কৰি পোৱা সংখ্যাটো লিখিব লাগিব 15375 এতিয়া ডি নম্বৰ দিছে 440 পূৰণ 125 এইটো আমি ইয়াতে লিখি ল'ম এনেকৈ তোমালোকে লিখি ল'বা যে 440ক আমি 1000 পূৰণ কৰি কিমান পাম আমাৰ 440ৰ লগত ইয়াত 3টা শূন্য আছে 3টা শূন্য লিখি দিলেই হ'ল তোমালোকে ইয়াত দেখিছানে 440 তাৰপিছত 3টা শূন্য এতিয়া 1,10,000 অযুত লাখ 4,40,000 আকৌ 8ৰে হৰণ কৰি পাম কিমান এইটো এতিয়া আমি হৰণটো কৰি চাম এইফালে আমি কৰি চাম 440 আছিলে আৰু 3টা শূন্য আছিলে সেই সংখ্যাটোক যদি আমি 8ৰে হৰণ কৰি চাওঁ 8 5 গুণ 40 8 6 গুণ 48 5 বাৰ গ'ল 8 5 গুণ 40 হ'ল 0 0 0 0 4 নামি আহিলে তাৰপিছত 40ক আকৌ 8 5 গুণ 40 মিলি গ'লনে আৰু কি থাকিলে শূন্যকেইটা থাকিলে এইকেইটা এতিয়া 8 0 গুণ 0 8 0 গুণ 0 8 0 0 এইটো একেবাৰে মিলি গ'ল তাহলে কিমান হ'ল 55000 1,10,000 55000 ইয়াৰ এনসাৰটো হ'ব 55000 এতিয়া আমি কিমান পালো এইটো হৰণ কৰি 55000 পাইছো 55000 পালো এতেকে নিৰ্ণয় পূৰণ ফল 440 পূৰণ 125 ইকুৱেল টু কিমান হ'ব 55000 এতিয়া দিছে ই নম্বৰত 926ক 125 কৰিব লাগে এতিয়া এইটো আমি লিখি ল'ম 926ক প্ৰথমে আমি 926ক 1000 পূৰণ কৰি পাম কিমান 926 আৰু ইয়াত কেইটা শূন্য আছে 3টা শূন্য লগাই দিলো তাৰপিছত এতিয়া এইটো 1,10,000 অযুত লাখ 9,24,000ক 8ৰে এইটো কৰেই 8ৰে হৰণ কৰি পাম এইটো হৰণ এতিয়া আমি হৰণটো ইফালে কৰি চাম 926 1 2 3 3টা শূন্য 8ৰে যদি কৰি চাওঁ কি হ'ব 8 1 গুণ 8 0 0 0 6 2 নামে আহিলে ইয়াত 1 নামে আহিলে 8 আকৌ এবাৰ যাব দুবাৰ দিলে 16 হ'লে নিমিলিব নহয় 8 1 গুণ 8 দুবাৰ দিলে মানে 8 2 গুণ 16 হ'ব 8 2 গুণ 16 হ'লে 12তকৈ ডাঙৰ হৈ যাব সেইকাৰণে এবাৰ যাব 0 0 0 6 12 8 গ'ল থাকিল 4 এবাৰ কিমান দিব লাগিব 46 আছে ন 5 বাৰ দিব লাগিব 6 দিলে আকৌ বেছি হৈ যাব 48 হয় 8 5 গুণ দিব লাগিব 40 হ'ল 0 0 0 6 নামি আহিলে এতিয়া 60 হ'ল
60 কেইবাৰ যাব 8 7 গুণ 56 7 বাৰ যাব 8 8 গুণ 64 নহ'ব 8 7 গুণ 56 0 0 1 ধাৰ কৰি দিলোঁ 10ৰ 6 গ'ল থাকিল 4 এতিয়া 400 ওলালে 400ক এতিয়া 40 ওলালে 40ক 8 5 গুণ 40 আৰু 8 0 0 এইটো মিলি গ'ল ইয়াৰ এতিয়া এনচাৰটো হ'ব এইটো হৰণ কৰি আমি কিমান পালোঁ 1 1 5 7 5 0 এইটো হ'ল আমি হৰণ কৰি পালোঁ এতেকে নিৰ্ণয় পূৰণফল 926 into 125 ইকুৱেল কিমান পাইছিলোঁ এইটো হৰণ কৰি 115750 হয় ন এইটো হৈ যাব 115750 আমি হৰণ কৰি যিটো পাওঁ সেইটোৱে আকৌ পূৰণতো সেইটোৱে ওলাব মানে সেইটো লিখি দিলেই হ'ল এনেই তোমালোকে পূৰণ কৰাটো কেনেকুৱা আছিলে বা আগতে আমি পূৰণ কৰাটো কেনেকুৱা আছিলে আগত ধৰা পূৰণ কৰিলে এইটো 12 তাৰ লগত যদি আমি আকৌ 25টো পূৰণ কৰিলোঁ কেনেকৈ এনেকৈ কৰোঁ এইটো ষ্টাইলত কৰোঁ কিন্তু এইটো আকৌ বেলেগ এইটো উত্তৰটো একেই ওলাব কিন্তু তোমালোকে এইটো পদ্ধতিহে কৰি দেখাব লাগিব পৰীক্ষাত এইটো ধৰা এতিয়া 5 2 10 0 1 কৰিলে 5 1 5 1 6 2 2 4 2 1 2 0 6 4 10 0 1 কৰিলে 2 1 3 এইটো হ'ল এইটো কি এইটো আমি আগতে কৰা পূৰণটো কিন্তু তোমালোকে এইটো ফৰ্মুলাতে বা এনেধৰণেই কৰিব লাগিব মানে পৰীক্ষাত